আমাৰ আহি গ'ল প্লেইন ৰাইচ আহি গ'ল, এইটো বাটাৰ ৰুটি আহি গ'ল, তাৰপিছত চালাড, এইটো হৈ গ'ল আমাৰ কি বুলি কি চিকেন আছিলে এইটো আফগানী চিকেন আৰু বাটাৰ, আৰু এটা নতুন ৰেচিপিটো কেতিয়াও অৱশ্যে খাই পোৱা নাই, আফগানী চিকেন আৰু আফগানী চিকেন এয়া নমস্কাৰ বন্ধুসকল, মই অজিত শৰ্মাৰ মোৰ ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম। তো আপোনালোকক আগতে মই এদিন দেখাইছিলোঁ এই যিখন ৰেষ্টুৰেণ্ট, এই ৰেষ্টুৰেণ্টখন আগতে মই দেখাইছিলোঁ যে মোৰ ঘৰৰ ওচৰতে থকা এখন ৰেষ্টুৰেণ্ট, ভলিউমটো অকণ কমাই দিবা। আপোনালোকে আগতে কৈছিলোঁ যে মোৰ ঘৰৰ ওচৰতে থকা এখন ৰেষ্টুৰেণ্ট, যিখন ৰেষ্টুৰেণ্ট বাঁহেৰে সজোৱা এখন ৰেষ্টুৰেণ্ট, সুন্দৰকৈ পৰিপাটিকৈ এই ৰেষ্টুৰেণ্টখন ৰাখিছে, আৰু ইয়াত ইমান ধুনীয়া নিৰিবিলি এটা পৰিৱেশ, ইয়াতে ডিনাৰ হওক, লাঞ্চ হওক, ইণ্ডিয়ান হওক, মানে চাইনিজ হওক, যিবিলাক মানে খাব বিচাৰে সুন্দৰকৈ ইয়াত আছে। আৰু আজি মই এই ৰেষ্টুৰেণ্টখনত আকৌ ডিনাৰ কৰিব আহিছোঁ, আৰু এই ৰেষ্টুৰেণ্টখনত মই এতিয়া কিটচেনলৈকে যাম। এই কিটচেনটো দেখিছে কিমান ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে, আৰু আচলতে কিছুমান ৰেষ্টুৰেণ্টত মানে কিটচেনলৈকে যোৱা আচলতে প্ৰৱেশ নিষেধ বুলি লিখাই থাকে, কিন্তু মোৰে ভাগ্যটো ভাল নেকি, তেওঁলোকে মোক তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু তেওঁলোকে মাতিছে, কি সুন্দৰকৈ লাগি আছে তেওঁলোকে, কিমান ধুনীয়া। এইটো কি বনোৱা হৈছে? এইটো আপোনাৰ আফগানী চিকেনৰ, এইটো কি আফগানী চিকেন ফ্ৰাই কৰি ৰাখি চিকেনটো, আৰু চিকেন ড্ৰাই ফ্ৰাই এইটো ফ্ৰাই কৰিম, মানে ফ্ৰেছ বস্তু আৰু এই কাটিছোঁ, এই দিছোঁ, পুৰণা বস্তু নাই আৰু মানে চিকেনটো পূৰা কাটিছে আৰু লগালগি দি দিছে, তাৰমানে মানে ফ্ৰেছ তাৰমানে ফ্ৰেছ পাব। কাটি কুটি পূৰা ৰেডি কৰি দি দিম, আগত পুৰণা বস্তু নিদিওঁ। আৰু এটা নতুন ৰেচিপিটো কেতিয়াও অৱশ্যে খাই পোৱা নাই, আফগানী চিকেন আৰু আফগানী চিকেন এয়া কিহৰ লগত খাই? বাটাৰ ৰুটিৰ লগত খাই বিৰাট ভাল। ভাইটি কি বনাই আছা? আটা বনাই আছা, মানে বাটাৰ ৰুটি হ'ব। অ'কে, ভাইটিয়ে বনাই আছে বাটাৰ ৰুটি, আৰু আপোনালোকে আহিব। ইয়াৰ যিটো এনভাইৰমেণ্ট, মই এনভাইৰমেণ্টটো দেখাই দিছোঁ। এই যিটো বস্তু আগতে মই আগৰ ভিডিঅ'টোত দেখাইছোঁ, এনেকুৱা আচলতে পৰিৱেশবিলাক আমি গাঁৱত সচৰাচৰ গাঁওবিলাকত দেখা পাওঁ আমি, আৰু এনেকুৱা পৰিৱেশ যেতিয়া চহৰত আমি দেখা পাওঁ, যেন এটা বেলেগ এটা পৰিৱেশলৈকে আমি গুচি যাওঁ, যেন আমি গাঁৱলৈকে গুচি গৈছোঁ। গাঁৱৰ পৰিৱেশবিলাক যেতিয়া আমি চহৰত পাওঁ, আৰু ইয়াতে কিছুমান বস্তু চাওঁ, এইবিলাক চব বেম্বৰে সজাই পেলাই ৰাখিছে, এইবিলাক চব সম্পূৰ্ণ বেম্বৰে ৰাখিছে, আৰু এখেত হৈছে মেনেজাৰ। গতিকে আগত আহিছিলোঁ এই ৰেষ্টুৰেণ্টখনৰ ওপৰত মই এটা ভিডিঅ' এটা বনাইছিলোঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে। কি ক'বা মোৰ চেনেলটোৰ জৰিয়তে দৰ্শকক কি ক'বা? এইটোৱে ক'ম যে আহি কিনে আপুনি চাব পাৰে, এনভাইৰনমেণ্টটো ভাল, এইটোৱে আৰু ফুড কোৱালিটিও ভাল আছে, আহি কিনে টেষ্ট কৰিব পাৰে। নতুনবিলাক মেনু আছে আমাৰ, এতিয়া মেনু চেঞ্জ হৈ আছে, এইবিলাক আহিব, নতুন আইটেম এইবিলাকো আহিব, বাবল টি আহি আছে, তেনেকৈ চেক আছে, আপোনাৰ মকটেলছ আছে, ইণ্ডিয়ান, চাইনিজ, কণ্টিনেণ্টেল চব পায় ইয়াতে, চব পায়, আৰু পকেট ফ্ৰেণ্ডলি হয়, আহিব পাৰে আপুনি আহিছে। তো ইয়াতে মানে এটা আৰু এটা বস্তু এটা ভাল লাগিছে, এই বস্তুটো যে লাইটৰ, আচলতে এই বস্তুবিলাক আচলতে আমি আগতে নাৰিকল গছত দেখিছিলোঁ, আমি এই বস্তুটো নাৰিকল গছত দেখিছোঁ, য'ত নেকি চকাবিলাকে যে মানে আমি চকা বুলি কওঁ, গাঁৱলীয়া ভাষাত চকা চৰাই বুলি কওঁ, চকা চৰাইবিলাকে এইবিলাকত বাস লৈছিল তাৰমানে, আৰু সেইবিলাকে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। তো গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু আজিৰ এই যিটো এনভাইৰমেণ্ট, আজিৰ এই এনভাইৰমেণ্টটোৰ স্পেচিয়েল মানে একাউণ্টেণ্ট বুলি কওঁ, এই একাউণ্টেণ্টগৰাকী হৈছে মোৰ বা। এই বা এটা মানে ক'লে আজি মানে ডিনাৰটো বাহিৰতে কৰিম, সেইটো কাৰণে বাক মানে মোৰ ঘৰৰ ওচৰতে লৈ আহিলোঁ এই ৰেষ্টুৰেণ্টখনত দেখালোঁ। বা কেনেকুৱা লাগিছে ৰেষ্টুৰেণ্টখন? খুব ভাল লাগিছে, আকৌ আহিম। আকৌ আহিব? অ'কে,
তো গতিকে আৰু এটা পৰিৱেশ মই দেখাম আগৰ ভিডিঅ'টোত বহুতখিনি মই দেখাইছোঁ মই আৰু এটা দেখাইছোঁ যে এই যিবিলাক বাঁহেৰে সজাইছে এই বাঁহেৰে সজোৱা এনভাইৰমেণ্টটো বাঁহেৰে সজোৱা ডিজাইনবিলাক আৰু লগতে সুন্দৰকৈ এই ৰাস্তাটো ধুনীয়াকৈ দেখা পায় ৰাস্তাৰ কাষতে আপোনাৰ ৰাস্তাৰ কাষতে থকা এইখন হৈছে বেম্বো পাণ্ডা এখন ৰেষ্টুৰেণ্ট গতিকে আহক আপোনালোকে আৰু একদম মানে মাৰ্জিনটো মানে ইয়াৰ যিটো মাৰ্জিন ফুড যিটো মাৰ্জিন খাদ্যৰ যিটো প্ৰাইচ একদম মিনিমাম কম প্ৰাইচত মোৰ কৈছে চিল্লি পৰ্ক এইটো বাৰ কাৰণে আহি গ'ল চিল্লি চিকেন ৰ'ব এইটো বাৰ কাৰণে আহি গ'ল চিল্লি চিকেন ৰ'ব কেনেকুৱা হৈছে মজা আহি গ'ল চিল্লি চিকেন আৰু তাৰপিছত মোৰ আহি গ'ল চিল্লি পৰ্ক মোৰ আইটেমটো আহি গ'ল চিল্লি পৰ্ক আৰু বাই খাই আছে চিল্লি চিকেন কেটে দিলে ছয়টা সেটা আটটা তিনটা ছয়টা দুটো আটটা তো আমাৰ আহি গ'ল প্লেইন ৰাইচ আহি গ'ল এইটো বাটাৰ ৰুটি আহি গ'ল তাৰপিছত চালাড এইটো হৈ গ'ল আমাৰ কি বুলি কি চিকেন আছিলে এইটো আফগানী চিকেন আৰু বাটাৰ পনীৰ মছলা আহি গ'ল তো ৰেডি আমি এতিয়া খাম আৰু তাৰপিছত টাটা বাই বাই ল'ম মিনিমাম কম প্ৰাইজত সুন্দৰকৈ মানে খাই যাব পাৰে একোটা ফেমিলি তাৰমানে গতিকে মই জিৎ শৰ্মা আপোনালোকৰ পৰা বিদায় মাগিছোঁ